নমস্কাৰ মাইনাৰ পাকঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এজোপা বেঙেনা গছ, ৰাতিপুৱাই উঠি দেখিলোঁ বেঙেনা দেখোন আজি কেইটামান লাগিছে, গতিকে বেঙেনা কেইটাও ছিঙি লওঁ। আৰু বেঙেনা আছেই যিহেতু আজি বেঙেনাৰে এটা ৰেচিপি আপোনালোকৰ আগলৈ মই আগবঢ়াম। গতিকে আহকচোন বেঙেনা কেইটা ছিঙি লওঁ, কেইটামানো ওলাই। মই বেঙেনা সদায় এনেকৈ কেঁচিৰেহে কাটোঁ, তেতিয়া গছজোপায়ো কষ্ট নাপায়। এয়া দেখিছেনে, দুটা ওলালেই, আৰু ছিঙো, কেইটা ওলাই। ৰাতিপুৱা উঠিয়ে দেখিছোঁ বেঙেনা দেখোন কেইটামান লাগি আছে। তেনেহ'লে মই বাকী থকা বেঙেনা কেইটাও ছিঙি লওঁ। চাওকচোন, মোৰ বেঙেনা ছিঙা হৈ গ'ল, ইমানকেইটা বেঙেনা ওলাল। লগতে পকা জলকীয়া কেইটামানো পালোঁ গছত, গতিকে ভালেই হ'ল। ৰেচিপিটোত ঘৰৰে জলকীয়া কেইটাও দিব পাৰিম। কি ধুনীয়া কালাৰটো। আৰু যিটো মই ৰেচিপি বেঙেনাৰ আগবঢ়াম, সেই ৰেচিপিটোৰ বাবে কিন্তু এনেকুৱা বেঙেনাহে লাগে। ডাঙৰ বেঙেনাৰে এই ৰেচিপিটো বনাব নোৱাৰি, বনালেও ভাল নালাগিব খাই, এনেকুৱা বেঙেনাহে লাগে। তেতিয়াহ'লে আহক ৰেচিপিটোৰ বাবে আৰু কি কি বস্তুৰ প্ৰয়োজন মই আপোনালোকক দেখুৱাই দিওঁ। এয়া ৰেচিপিটোৰ বাবে আমাক লাগিব দৈ মই সৰু চামুচেৰে 2 চামুচ লৈছোঁ। আৰু লাগিব সৰিয়হও মই সৰু চামুচেৰে 2 চামুচ লৈছোঁ। আৰু এয়া জলকীয়া। বেঙেনাটো আমাক লাগিবই, কাৰণ ৰেচিপিটো যিহেতু বেঙেনাৰেই বনাম। আহকচোন এতিয়া মই বেঙেনাখিনি ধুই পেলাই কাটি লওঁ। এয়া চাওক, মই বেঙেনাখিনি এনেকৈ দুফাল কৰি ল'লোঁ। গোটেই ফালি দিব নালাগে, আৰু আমি বেঙেনাৰ ঠাৰিখিনিও এৰাই নিদিওঁ। ৰেচিপিটো এনেকৈয়ে বনাব লাগিব, কেৱল মাত্ৰ এনেকৈ দুফাল কৰি ল'লোঁ, যাতে গোটেই মছলাখিনি ভিতৰত সোমাই যায়। আৰু এয়া এতিয়া মই সৰিয়হখিনি বটোঁ। মই সৰিয়হ বটিলে সদায় অকণমান নিমখ দি লওঁ, যাতে সৰিয়হৰ অলপ তিতিকি ভাৱটো নাইকিয়া হ'ব। আহক সৰিয়হখিনি বটি লওঁ। মোৰ সৰিয়হ বটাও হৈ গ'ল। এতিয়া এয়া এটা এনেকুৱা বাতি লৈছোঁ। এতিয়া মই এই বাতিখিনিত বেঙেনাখিনি দি দিম। দেখিছে, বেঙেনা দি দিলোঁ। আপোনালোকে চাগে ভাবিছে সৰিয়হৰে বেঙেনা বনাব, কিন্তু হয় সৰিয়হৰে বেঙেনা বনাম, কিন্তু সম্পূৰ্ণ বেলেগ এটা ৰেচিপি দিলোঁ। এতিয়া মই ইয়াতে দিম এয়া সোৱাদ অনুসৰি নিমখ, চেনি আধা চামুচ, হালধি আধা চামুচ, এয়া ফালি লোৱা পকা জলকীয়া। এতিয়া এইখিনি মই এনেকৈ সানিম। এতিয়া ইয়াতে মই এয়া দিম পিচি লোৱা সৰিয়হ বটাখিনি। এয়া সৰিয়হ বটাখিনি দিলোঁ, দি এনেকৈ সানিম। এয়া সৰিয়হখিনি এনেকৈ সানি আছোঁ। এতিয়া দিম ইয়াতে এয়া দৈখিনি। দেখিলে, এয়া এতিয়া দৈখিনি দিলোঁ, এয়া এনেকৈ সানিম। ভাবিছে চাগে কিনো বনাই বুলি ন? এনেকৈ সানিম, সানি পেলাই
ইয়াৰ বাবে আমাক লাগিব এয়া এচামুচ কেঁচা মিঠাতেল। এতিয়া মিঠাতেলখিনি দিও এনেকে সানিম। এতিয়া দেখুৱাই আছো এই ৰেচিপিটোৰ বাবে অতি প্ৰয়োজনীয় বস্তুটো। সেইটো কি জানেনে? সেইটো হ'ল এয়া কলপাত। এই ৰেচিপিটোৰ বাবে আমাক কলপাত লাগিবই। এয়া কলপাতখন অকণমান মই এনেকৈ সেকি লৈছোঁ যাতে কলপাতখন ফাটি নাযায়। এয়া মই কলপাতখন সেকি আছোঁ। অলপ লেৰেলাই ল'ম যাতে ফাটি নাযায়। আপোনালোকে ভাবিছে চাগে কিনো বনাব, কেনেকুৱানো লাগিব, কিন্তু বনাই খাব, খুব ভাল লাগে খাবলৈ। এয়া কলপাতখন অলপ হেৰি হৈছে, গতিকে মই অফ কৰোঁ। এতিয়া ইয়াতে এয়া বেঙেনাখিনি এনেকৈ দি দিলোঁ আৰু ইয়াতে যিমানখিনি বাকী আছিল মছলা সেইখিনিও মই দিলোঁ। দেখিছে এনেকৈ দিলোঁ। এইটো হ'ল আপোনালোকেতো বেঙেনা পিটিকা কৰি খায়, বেঙেনা ভাজি খায়, কিন্তু আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা একেবাৰে ইউনিক ৰেচিপি। সেইটো হ'ল বেঙেনা পাতত দিয়া। এতিয়া এনেকৈ সানি লৈ মই কলপাতখন ভালকৈ বান্ধি দিম। এইটো চাওক, মোৰ টোপোলাটো হৈ গ'ল। মাছ পাতত দিলে যেনেকৈ টোপোলা বন্ধা হয়, মই তেনেকেই বান্ধি ল'লোঁ। এতিয়া এইটো কুকাৰত মই এগিলাচ পানী দিম আৰু এই টোপোলাটো কুকাৰত ভালকৈ এনেকৈ ভৰাই দিম যাতে টোপোলাটো এনেকৈ ভিজ খায়। এতিয়া ঢাকন লগাই মই 3টামান চিটি মাৰাম। এয়া কুকাৰত ঢাকন লগাই মই গেছত বহাই দিলোঁ। 3টা চিটি মাৰাৰ পিছত মই গেছটো অফ কৰি দিলোঁ। এতিয়া চাওঁ কেনেকুৱানো হৈছে। কুকাৰটো ঠাণ্ডা হ'ল। এতিয়া মই কুকাৰটো খুলিম। কুকাৰটো খুলি আছোঁ। এয়া চাওক, এতিয়া টোপোলাটো উলিয়াই ল'ম। খুব সাৱধানে উলিয়াব লাগিব। এয়া টোপোলাটো উলিয়াই ল'লোঁ। এতিয়া টোপোলাটো খুলিম। কেনেকুৱানো হৈছে চাওক। খাবলৈ বহুত সোৱাদ লাগে। এয়া চাওক, বেঙেনা সিজি গৈছে। এয়া দেখিছে? আপোনালোকেতো মাছ পাতত দি খাই পাইছে, কচুথুৰ পাতত দি খাই পাইছে। আজি একেবাৰে নতুন ৰেচিপি, যিটো হ'ল বেঙেনা পাতত দিয়া। আমাক বেছি বস্তুও নালাগে, অকল সৰিয়হ, দৈ, কেঁচা জলকীয়া আৰু অকণমান মিঠাতেল, নিমখ হালধিৰে বনাব পাৰি। গতিকে আপোনালোকে বনাবচোন এনেকৈ। এয়া চাওক, মোৰ হৈ গ'ল কলপাতত দিয়া বেঙেনাৰ ভাপা। এনেকৈ মই এখন প্লেটত উলিয়াই লৈছোঁ কলপাতৰ ওপৰত, কাৰণ যিখন কলপাতত মই টোপোলা বান্ধি বনাইছিলোঁ সেইখনৰ পৰা মই এখন এয়া
এনেকৈ উলিয়াই ল'লোঁ। এতিয়া ইয়াত লাষ্ট ফিনিচিং এটা দিম, সেইটো হ'ল কেঁচা মিঠাতেল এচামুচ। দেখিলে এয়া, আপোনালোকেও বনাব, খাব আৰু জনাব কেনেকুৱা লাগিল। এটা ইউনিক ৰেচিপি, যিটো হ'ল কলপাতত দিয়া বেঙেনাৰ ভাপা। তেনেহ'লে আজিলৈ ধন্যবাদ।